আজি সভাৰ সভাপতি মাননীয় মাধৱ ৰাজবংশী ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, উপস্থিত থকা আমাৰ AICC সম্পাদক অসমৰ তত্ত্বাৱধায়ক পৃথ্বীৰাজ চাটে ডাঙৰীয়া, বিধায়িনী দলৰ উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া, ইয়াত উপস্থিত থকা আপোনালোকে প্ৰমাণ কৰি দিছে যে কংগ্ৰেছ এতিয়াও আছে। এটা সময়ত শ্ৰদ্ধা ৰাইজ, সঁচাকে মই কওঁ 2014 চনৰ পিছত ৰাজনৈতিকভাৱে যথেষ্ট দুৰ্বল হলো, যথেষ্ট দুৰ্বল হল কংগ্ৰেছ দল। মানুহে আমাক যা তা কথা কৈ আমাক সমালোচনা কৰিছিল, আমাৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে যি যি কথাবোৰ ক'বলৈ আৰম্ভ কৰিছিল। আমিও ভাবিছিলো যে আমাৰ দলৰ ভৱিষ্যত কি হ'ব। যোৱা বছৰ এনেকুৱা এটা সময়ত আমি সকলোৱে উদয়পুৰত গৈছিলো। আমি নিজৰ মাজত চিন্তন কৰিছিলো যে আমি কি কৰা উচিত। ভাৰতৰ জনসাধাৰণে যিদৰে আমাক সমৰ্থন দিব লাগে, যি কথা বিচাৰিছিল যে হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি থাকিব লাগে, শান্তি আৰু সম্প্ৰীতি থাকিব লাগে। যেতিয়া গম পালে যে কলিকতাত হিন্দু আৰু মুছলমান মানুহৰ মাজত সংঘাত হৈছে, তেতিয়া চব কামবোৰ পাহৰি, চব কামবোৰ পৰা আঁতৰাই নিজকে তেওঁ কলিকতাত গৈ যেতিয়ালৈকে হিন্দু আৰু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি নাহে তেতিয়ালৈকে কলিকতাত তেওঁ বহি গৈছিল। এয়া হ'ল কংগ্ৰেছ, এয়া হ'ল কংগ্ৰেছ। আৰু আমি যেতিয়ালৈকে এই 2014 চনৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত যেতিয়ালৈকে আমি শান্তি আৰু সম্প্ৰীতি আমি ঘূৰাই নিব নোৱাৰো, আমি কংগ্ৰেছ আমি কৰি যামে। আমাক যিমানে আমাক অত্যাচাৰ কৰক বা নকৰক, আমি কংগ্ৰেছ কৰি যাম। এই কথাবোৰ একে কথা মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল। কোভিডৰ পৰা আক্ৰান্ত GMC হস্পিটালত বিশ্বনাথ একবাৰ দুৰ্বল, তথাপিও মোক কৈছিল যে মোৰ জীৱনৰ অন্তিম সময় মোৰ ওচৰলৈ আহিছে। মোৰ অসমৰ ৰাইজক এটা অন্তিম বাৰ্তা মই দিবলৈ বিচাৰিছো। ভাঙি ভাঙি এটা কথা তেওঁ ৰেকৰ্ড কৰিলে, আৰু ৰেকৰ্ড হৈ যোৱাৰ পিছত সমগ্ৰ অসমত সেই কথাবোৰ আমি শুনা পালো। কি আছিলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ অন্তিম কথা? তেওঁলোকৰ শেষৰ সময়ত তেওঁ অন্তিম কথা আছিল যে জীৱনৰ অন্তিম সময়লৈকে মই অসমৰ প্ৰত্যেক হিন্দু, প্ৰত্যেক মুছলিমৰ কাৰণে মই অধিকাৰৰ কাৰণে মই আন্দোলন কৰি যাম, মই যুঁজি যাম। আজি মই মঞ্চৰ পৰা মই শপত লৈছো যে যদিও মোৰ পিতৃ আজি তাৰিখত আমালোকৰ মাজত নাই, সেই আদৰ্শবোৰ মই নিজৰ জীৱনত অনুসৰণ কৰি সেই আদৰ্শবোৰ নিজৰ জীৱনত অংশগ্ৰহণ কৰি ময়ো একেৰাহে যেতিয়ালৈকে মই ৰাজনীতিত আছো তেতিয়ালৈকে প্ৰত্যেক হিন্দুৰ মানুহৰ বাবে মই সংগ্ৰাম কৰি যাম, প্ৰত্যেক মুছলমান মানুহৰ কাৰণে মই সংগ্ৰাম কৰি যাম। আমি কংগ্ৰেছ, আমি সকলোৰ হৈ, আমি হিন্দুৰ মানুহ, আমি মুছলমান মানুহৰ, আমি শিখৰ মানুহ, আমি কোঁচ ৰাজবংশী, আমি বড়ো, আমি ৰাভা, আমি কাৰ্বি, আমি ব্ৰহ্মপুত্ৰ, আমি বৰাক, আমি সকলোৰ হৈ আমি ভাৰত। কংগ্ৰেছ মানে ভাৰত। আৰু সেইকাৰণে আমি এটা ইণ্ডিয়া এলায়েন্স গঠন কৰিছো। এটা বিজেপি চাওক
কিমান ভয় খাইছে কি যেতিয়া কংগ্ৰেছৰ নেতৃত্বত যেতিয়া ইণ্ডিয়া এলায়েন্স আমি গঠন কৰিলোঁ, তেতিয়া বিজেপি ৰাতি টোপনি ভাঙি গ'ল। ইণ্ডিয়া এলায়েন্সৰ নামটো লৈ তেওঁলোকৰ হৃদয়ত ভূমিকম্প কম্পন এটা সৃষ্টি হ'ল। আমি যুঁজি যাম, আমি সংগ্ৰাম কৰি যাম, আমি সদনৰ ভিতৰত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিৰুদ্ধে যেতিয়া প্ৰস্তাৱ আনিলোঁ, আমি দেখা পালোঁ যে কেনেদৰে অসমত বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্ধিয়া সংবাদমেল পাতিবলৈ বাধ্য হ'ল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেদৰে ৰাইজক মাজত বিভাজন কৰিবলৈ বিচাৰিছে আমি গম পোৱা নাই নেকি? এটা সময়ত বিজেপি দলে বাংলাদেশী কৈ আমাৰ অসমীয়া মানুহক অপমানিত কৰিছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে আৰু আমি এনআৰচি প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ। এনআৰচি ফলাফল ওলাই গ'ল আৰু যেতিয়াৰ পৰা এনআৰচি ফলাফল ওলাই গ'ল, বিজেপি দলে বাংলাদেশী ক'বলৈ বন্ধ কৰিলে। এই কামটো আমাৰ কংগ্ৰেছ চৰকাৰে কৰিছে। যেতিয়াৰ পৰা এনআৰচি ওলালে তেতিয়াৰ পৰা বিজেপি দলে বাংলাদেশী ক'বলৈ বন্ধ কৰিলে। এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু বাংলাদেশী ক'ব পৰা নাই, এতিয়া আকৌ মিয়া লৈ আমাৰ অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰিছে। এতিয়া মিয়া কৈ আজি তেওঁলোকে আমাৰ অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰিছে। আমি কথা দিছোঁ, শ্ৰদ্ধা ৰাইজ, যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ হ'ব, IPC কোডত, ইণ্ডিয়ান পিনেল কোডত এটা ছেকশ্যন আছে। সেই ছেকশ্যনটো হ'ল 153। সেই 153 ছেকশ্যনে কি কয় কি যিজন মানুহে দুটা সমাজৰ সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে, কাজিয়া হোৱাটো বিচাৰে, সেইজন মানুহক 3 বছৰ জেল খাব লাগিব। এইটো মই কোৱা নাই, সেইটো আমাৰ ভাৰতৰ IPC কোডে কয়। IPC কোড ছেকশ্যন 153ত লিখা আছে যে যিজন মানুহে সাম্প্ৰদায়িক কথা কয়, সমাজৰ মাজত জুই লগাবলৈ বিচাৰে, তাৰ ওপৰত ছেকশ্যন 153 লগাই আমি তেওঁক 2 বছৰ বা 3 বছৰ আমি জেললৈ পঠাব পাৰোঁ। আমি কথা দিছোঁ, এতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ আহিব, আমাৰ এই ছেকশ্যন 153 সন্দৰ্ভত আমি এটা তালিকা বনাই আছোঁ যে কোন বিজেপি দলৰ নেতাসকলে সাম্প্ৰদায়িক কথা কৈ আমাৰ সমাজৰ মাজত অস্থিৰতা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে, আৰু প্ৰত্যেকজনৰ ওপৰত আমি এই ছেকশ্যন 153 আমি লগাম। কিন্তু কি কথা কৈ থাকে, জাকিৰ হোসেন চিকদাৰ আছে, তেওঁৰ বিৰুদ্ধে কিমান তেওঁলোকে ৰাজনীতি কৰে, কিন্তু ADF দল ভূপেন বৰা ডাঙৰীয়াক যিমান কঠোৰ ভাষাৰে সমালোচনা কৰে, তাৰ বিপৰীতে ইমানে মিঠা ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব এতিয়া বিজেপি কিমান সুবিধা তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত পাইছিল, আৰু এই অসমীয়া গামোচাৰ মূল্যটো তেওঁলোকে ধৰি ৰাখিছিল। কিন্তু যেতিয়াৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে, এতিয়া অসমৰ শিপিনীসকলৰ আজি মূল্য নাই, আজি অসমৰ শিপিনীসকলৰ অৱস্থা নাই, আজি অসমৰ গামোচা আজি এখন বিজেপি চৰকাৰে গুজৰাটৰ মানুহৰ হাতত তেওঁলোকে বিক্ৰী কৰি দিছে।